আপোনালোকৰ ভিতৰত চাগে বেছিভাগে শেহতীয়াভাৱে অসমীয়া গ্ৰন্থলৈ অহা এটা আচৰিত ধৰণৰ বিপ্লৱৰ কথা নাজানে। সেই বস্তুটো হ'ল অডিঅ' বুক। ছুইডেনৰ এটা কোম্পানী ষ্টৰিটেল বুলি, যিটো ষ্টৰিটেলে কৰিছে কি অসমীয়া সৰ্বশ্ৰেষ্ঠ গ্ৰন্থবিলাকক অডিঅ' বুকলৈ পৰিৱৰ্তন কৰিছে। তেওঁলোকে প্ৰফেচনেল আৰ্টিষ্টৰ হতুৱাই প্ৰত্যেকখন গ্ৰন্থ বাণীবদ্ধ কৰাইছে আৰু বাণীবদ্ধ কৰাই পেলাই ন্যূনতম পইচাৰ বিনিময়ত ছাবস্ক্ৰিপশ্যনৰ বিনিময়ত আপুনি শুনিব পাৰে। 11টা ভাষাত যেতিয়াই মন যায় তেতিয়াই আপুনি যিকোনো গ্ৰন্থ শুনিব পাৰে। আপুনি বোলে 5 নম্বৰ চেপ্টাৰটো শুনো, আপুনি ক্লিক কৰিলে 5 নম্বৰ চেপ্টাৰটো শুনিব পাৰিব। তাৰ ভিতৰত অনুবাদ গ্ৰন্থও আহিছে। আৰম্ভণি লক্ষ্মীনাথ বেজবৰুৱাই হওক বা অন্যান্য যিমান সাহিত্যিক আছে তেখেতসকলৰতো কপিৰাইটৰ অসুবিধা নাই। সেইবিলাক কিতাপ এভেইলেবল হৈছে। বৰ্তমান সময়ৰ বৰ্তমান জীয়াই থকা ইয়ং ৰাইটাৰসকলৰো তাৰমানে সাহিত্য তেনেকৈ উপলব্ধি হৈছে। এতিয়া ধৰি লওক অসমৰ বহু ল'ৰা ছোৱালীয়ে বা অসমীয়া বহু ল'ৰা ছোৱালীয়ে অসমত বা অসমৰ বাহিৰত থকা সময়ত ইংৰাজী মাধ্যমত অধ্যয়ন কৰে। তেওঁলোকক আপোনালোকে অসমীয়া লিপিটো পঢ়াব নোৱাৰে, কিন্তু সেই অডিঅ' বুকৰ মাধ্যমেৰে যিহেতুকে তেওঁলোকে ভাষাটো শুনিলে বুজি পায়, অন্তত সেই 70% মানুহ যোনে কেতিয়াও অসমীয়া ভাষাৰ চৰ্চা নকৰিলেহেঁতেন, যোনে সদায় ইংৰাজী বা অন্যান্য ভাষাতে সাহিত্য ভাল সৃষ্টি হৈছে বুলি ভাবি থাকিলেহেঁতেন, সেই মানুহখিনিয়ে আমাৰ সাহিত্যৰ আপুৰুগীয়া বস্তুখিনি তাৰমানে সোৱাদ ল'ব পাৰিব লিপিটো নাজানাকৈ।